আখৰৰ লগত যেতিয়া জকাৰ যোগ হয়, জকাৰ যোগ হ'লে আখৰৰ ৰূপ কেনেকুৱা হয় তোমালোকে ইয়াত দেখিবলৈ পাইছা। এই যে জকাৰ বুলি কৈছে, এনেকৈ যিডাল আমি কাৰ দিওঁ সেইডালক কিছু লোকে য়কাৰ বুলিও কয়। এই অন্ত্যস্থ জ আৰু তাৰ কাৰডাল হৈছে এনেকুৱা জকাৰ। এতিয়া ইয়াত দেখিছা খত জকাৰে ক্ষ, গত জকাৰে জ্ঞ, বৈজ্ঞা যত জকাৰে জ্য, দন্তীয়া তত জকাৰে ত্য, দন্তীয়া দত জকাৰে দ্য, দন্তীয়া ধত জকাৰে ধ্য, দন্তীয়া নত জকাৰে ন্য, দন্তীয়া নত জকাৰে ন্য। এতিয়া জকাৰ থকা কিছু শব্দ আমাক দিছে, আমি সেইখিনি মনত ৰাখিব লাগিব, বানান মনত ৰাখিব লাগিব, আৰু পিছত আমাক শ্ৰুতলিপি দিলে আমি যাতে শুদ্ধকৈ লিখিব পাৰোঁ বা আমাৰ যাতে বানান শুদ্ধ হয়। এতিয়া প্ৰথম শব্দটো হৈছে দন্তীয় স তত জকাৰে ত্য, সত্য। তাৰ পাছত পতাকাৰে পা মূৰ্ধন্যা থত জকাৰে থ্য, পাঠ্য। অ দন্তীয় নত জকাৰে ন্য, অন্য। দন্তীয় ত দন্তীয় থত জকাৰে থ্য, তথ্য। বতাকাৰে বা কত জকাৰে ক্য, বাক্য। ভতাকাৰে ভা গত জকাৰে জ্ঞ, ভাগ্য। কটাকাৰে কা বত জকাৰে ব্য, কাব্য। ৰতাকাৰে ৰা বৈজ্ঞা যত জকাৰে জ, ৰাজ্য। দন্তীয়া নত হচৈকাৰে নি তত দন্তীয় তত জকাৰে ত্য, নিত্য। পদ দীঘৌকাৰে পু বৈজ্ঞা যত জকাৰে জ, পূজ্য। দন্তীয়া নত ৰিকাৰে নৃ দন্তীয়া তত জকাৰে ত্য, নৃত্য। দন্তীয় সত ঐকাৰে সৈ দন্তীয়া নত জকাৰে ন্য, সৈন্য। অ ভত জকাৰে আকাৰে ভ্যা দন্তীয় স, অভ্যাস। অ প্ৰথম চত হচৌকাৰে চু তাত জকাৰ অচ্যু দন্তীয় ত, অচ্যুত। ৰতাকাৰে ৰা বৈজ্ঞা যত হচৈকাৰে জি তাত জকাৰ ৰাজ্যিক ক, ৰাজ্যিক। বত হচৈকাৰে বি দন্তীয় দত হচৌকাৰ তাত জকাৰ বিদ্যু দন্তীয় ত, বিদ্যুৎ। বত জকাৰে আকাৰে ব্য ক ৰ মূৰ্ধন্যা ন, ব্যাকৰণ। অ দন্তীয়া ত জকাৰে আকাৰে ত্যা, অত্যা। প্ৰথম চতাকাৰে চা ৰ, অত্যাচাৰ। বত জকাৰে ব্য ৱ ব্যৱ। দন্তীয় শতাকাৰে সা অন্ত্যস্ত য়, সাই, ব্যৱসায়। বত জকাৰে ব্য ৱ হতাকাৰে হা ৰ, ব্যৱহাৰ। আকৌ এবাৰ গোটেইকেইটা শব্দ আমি চাম। সত্য, পাঠ্য, অন্য, তথ্য। বাক্য, ভাগ্য, কাব্য, ৰাজ্য। নিত্য, পূজ্য, নৃত্য, সৈন্য। অভ্যাস, অচ্যুত, ৰাজ্যিক, বিদ্যুৎ। ব্যাকৰণ, অত্যাচাৰ, ব্যৱসায়, ব্যৱহাৰ। এইকেইটা শব্দ, মুঠতে কেইটা শব্দ আছে তোমালোকে চোৱাচোন। 1 2 3 4 5 আৰু 5 4বাৰ আছে, 5 4 গুণ 20। গতিকে ইয়াত 20টা শব্দ আছে জকাৰ লগা। এই গোটেই 20টা শব্দ তোমালোকে ভালদৰে মনত ৰাখিবা, বানান মনত ৰাখিবা, আৰু ডাঙৰক দিবা শ্ৰুতলিপি দিবলৈ। তাৰপিছত কিমান শুদ্ধকৈ লিখিব পাৰা, 20ৰ ভিতৰত কিমান পালা তোমালোকে জনাবা।